Hello everyone, welcome to Gyanshila. So today in this video, we will discuss top 150 current affairs MCQ এইটো হেহৰ টু part 5 হয় ইয়াৰ আগতে 4টা part আপলোড কৰা হৈ গৈছে যত আমি 30টা কৈ প্ৰশ্ন আলোচনা কৰিছো এইটো লাষ্ট পাৰ্টটো হয় ওকে ফৰ এক্সাম Assam Police SI আৰু আমাৰ টেলিগ্ৰাম গ্ৰুপৰ লিংক তলৰ ডেসক্ৰিপচন বক্সত দিয়া আছে যদি আপুনি গ্ৰুপটোত জয়েন হ'ব বিচাৰে লিংকটোত গৈ জয়েন হ'ব পাৰিব আৰু আমাৰ ইবুক তিনিখনৰ লিংকো তলৰ ডেসক্ৰিপচন বক্সত দিয়া আছে 200 MCQ on Assam Geography মূল্য আছে এখনৰ 26 টকা 200 MCQ on Assam and its people including Assam Art and Culture এইখন মূল্য হৈছে 31 টকা আৰু 1500 static Gk MCQ যিখনৰ মূল্য 46 টকা তো বহুত ইম্পৰ্টেন্ট ইবুক তিনিখন হয় যিকোনো পৰীক্ষাৰ কাৰণে যদি লব বিচাৰে তলৰ ডেসক্ৰিপচন বক্সত লিংক দিয়া আছে লিংকত গৈ আপোনালোকে ক্লিক কৰিব আৰু যদি তিনিওখন আপোনালোকে একে লগত লব বিচাৰে তেনেহলে তাৰ কাৰণে স্পেশাল ডিসকাউন্ট দিয়া হৈছে অধিক জানিবৰ বাবে এইটো আমাৰ WhatsApp নাম্বাৰ হয় ইয়াত আমাক WhatsApp কৰিব এই নাম্বাৰটো ঠিক আছে সো লেটস ষ্টাৰ্ট দ্য ভিডিও ইয়াৰ আগতে 120 কোৱেশ্চনলৈকে আমি আলোচনা কৰিছো আজি আমি ষ্টাৰ্ট কৰিম from question number 121 what is the theme for this year World Teachers Day তো এই বছৰৰ যেটো World Teachers Day আছিল ইয়াৰ থিমটো কি আছিল World Teachers Day কেতিয়া পালন কৰা হয় আমাৰ Teachers Day আমাৰ ভাৰতত পালন কৰা হয় 5 সেপ্টেম্বৰ তাৰিখে আৰু World Teachers Day পালন কৰা হয় 5 অক্টোবৰ এমাহ পিছত কৰা হয় এটো World Teachers Day আৰু এইবাৰৰ থিমটো আছিল কি Teachers at the heart of education recovery option C শুদ্ধ উত্তৰ Teachers at the heart of education recovery With regard to Indian civil services, 9th October is celebrated as. তো আমাৰ 9 অক্টোবৰৰ তাৰিখটোত কি দিৱস পালন কৰা হয়? In regard to Indian civil services. আৰু সিদিনা পালন কৰা হয় option C Indian Foreign Service Day. Okay? Next question. Karupur Kalamkari paintings and wood carvings of Kallakurisi which have been received GI tags belong to which state to এই দুটা কি হৈছে GI tag পাইছে কি হয় এটা হৈছে পেইন্টিং কাৰকপুৰ কালামকাৰী পেইন্টিং আৰু এটা হৈছে উড কাৰ্ভিং হয় তো এই দুটা কোনখন ৰাজ্যৰ হয় তো এয়া হৈছে it belongs to the state of Tamil Nadu option B will be the correct answer okay who has been appointed as the Director General of Indian Space Association কাক appoint কৰা হৈছে Director General হিচাপত Indian Space Associationৰ Director General হিচাপে appoint কৰা হৈছে কাক option A Anil Bhatt which country has recently proposed a wealth tax কোনখন কান্ট্ৰিয়ে এটো দিছে wealth tax সম্পত্তি tax wealth tax দিছে কত USA option B USA এটো propose কৰা হৈছে wealth tax Which Indian state has topped the public affairs index 2021 এটো এটা ইনডেক্স হয় পাবলিক এফেয়াৰ্স ইনডেক্স কোনখন ষ্টেটে ইয়াতে টপ কৰিছে আৰু ইয়াতে টপ কৰা ষ্টেটখন হয় as always Kerala option B Who has been appointed as the new chairperson and National Company Law Appellate Tribunal কাক appoint কৰা হৈছে নতুন chairperson হিচাপে কি হয় National Company Law Appellate Tribunal NCLAT তো তেখেত হৈছে option A Ashok Bhushan Who was the winner of the Nobel Peace Prize 2021 Nobel Peace Prize 2021 কোনে পাইছে Nobel Peace Prize দিয়া হৈছে কাক option A Maria Ressa তেখেতক দিয়া হৈছে ঠিক আছে Which union minister is the author of the novel Lal Salam কোনজন ইউনিয়ন মিনিষ্টাৰে এইখন উপন্যাস লিখিছে লাল সালাম তো এইখন লিখিছে লাল সালাম এইখন লিখিছে কোনে স্মৃতি জুবেন ইৰানী লিখিছে এইখন নোবেল লাল সালাম When is the World Children's Day observed across the world কেতিয়া পালন কৰা হয় World Children's Day হুদিছে ওকে কনফিউজ নহব World Children's Day কেতিয়া পালন কৰা হয় এয়া হৈছে নৱেম্বৰ 20 আৰু আমাৰ ইয়াতে Children's Day পালন কৰা হয় নৱেম্বৰ 14 আৰু World Children's Day পালন কৰা হয় নৱেম্বৰ 20 তো এনেকুৱাকে কোৱেশ্চন দি দিব পাৰে কোৱেশ্চনটো ভালকে চাই লব আপোনালোকে ঠিক আছে Al-Raisi has been elected as the president of which international organization এখেতক প্ৰেসিডেন্ট হিচাপে এপইন্ট কৰা হৈছে Al-Raisi কোনটো ইন্টাৰনেশনাল অৰ্গানাইজেচনৰ প্ৰেসিডেন্ট হিচাপে তেখেতক এপইন্ট কৰা হৈছে এয়া হৈছে Interpol option C Interpol okay which state police launched the Call Your Cop mobile app to connect distressed citizen with police এটো এটা মোবাইল এপ লঞ্চ কৰা হৈছে যেটো নাম হৈছে Call Your Cop তো কোনখন ৰাজ্য এটো লঞ্চ কৰিছে তো এটো লঞ্চ কৰা হৈছে কত নাগাল্যান্ড অপশন A
sorry, option A, Nagaland. Okay. What is the target year of completion of third phase of Prime Minister Gram Sadak Yojana? Jitu Prime Minister Gram Sadak Yojana jitu ase ei scheme to third phase tour completion year to kimanaloike thora hoise. Ketialoke etu sampurna hoi uthibo mane. To heya hoise 2025 target year. Okay. Which country won the African Cup of Nations? Konkhone jikise African Cup of Nations Gk dekhon hoise Senegal. Option C. Where is the world's largest igloo cafe open in India? Holokoi dangor igloo cafe to amar Bharator kot bonwa hoise. Aru heya bonwa hoise Gulmarg. Kashmiror Gulmargot bonwa hoise. Who is the author of newly launched book titled Atal Bihari Vajpayee? Ekhon notun book ekhon launch kora hoise jikhonor naam hoise Atal Bihari Vajpayee. To ekhonor likhok goraki kon hoy? Tekhet hoise kon? Option B, Sagarika Ghosh. Indian National Women's Day is observed every year on 13th February to commemorate the birth anniversary of which Indian freedom fighter? So, it's an important question hoy bahut janibologya. To amar National Women's Day palan kora hoy ketia proti bochore 13 February tarikhot palan kora hoy National Women's Day. Kar jonmo dibok hidina? Kun goraki freedom fighter? Hidina hoise option C, Sarojini Naidu tekhetor jonmo dibok hoy 13 February dina. কি বুলি কোৱা হয় সৰোজিনী নাইডুৰ এটা আন এটা নাম যদি হুধে নাইটিংগেল অফ ইন্ডিয়া বুলি তেখেতক কোৱা হয় সৰোজিনী নাইডু নাইটিংগেল অফ ইন্ডিয়া Prime Minister Narendra Modi has dedicated to the nation INDMAX unit at which of the following oil refinery কোনটো oil refinery এটো INDMAX unit এটা বনোৱা হৈছে তো এটো INDMAX unit টো বনোৱা হৈছে কত হেয়া হৈছে আমাৰ বঙাইগাঁও refinery এটো বনোৱা হৈছে INDMAX unit The Indian government has sent the first consignment of red rice grown in Assam to the United States. The rice variety is referred as Amar Ahomot ki jitu ronga chaul ase amar Indian government e ki hoise etu consignment ৰ কাৰণে পঠাইছে কলে পঠাইছে United States লৈ পঠাইছে United States লৈ এটো পঠাইছে আৰু এই রাইস ভ্যারাইটি টু কি বুলি আমাৰ জনা যায় যেটো ৰঙা চাউল আছে ৰেড ৰাইস টুক জনা যায় কি হিচাপত বাউধান অপশন এ বাউধান বুলি এটো কোৱা হয় ওকে Ladakh has officially declared which animal as state animal আমাৰ তো লাডাখে state animal ঘোষণা কৰিছিলে তেখেতসকলৰ তো হেতু কি হয় লাডাখৰ state animal টু হৈছে অপশন এ snow leopard Who has penned a book titled Stargazing the Players of My Life এখন কোনে লিখিছে Stargazing the Players of My Life এখন হৈছে ৰবি শাস্ত্ৰীয়ে লিখা কিতাপখন Surya Kiran a joint military exercise between India and which country এটো এটা joint military exercise হয় Surya Kiran কাৰ কাৰ হয় ইন্ডিয়া আৰু কোনখন দেশৰ মাজত এটো military exercise এটো হয় ইন্ডিয়া আৰু নেপালৰ মাজত The government has appointed whom as India's Sherpa for the G20 আমাৰ Indian government কাক appoint কৰিছে India's Sherpa হিচাপে G20 meeting ৰ কাৰণে G20 ৰ কাৰণে appoint কৰা হৈছে কাক Piyush Goyalক appoint কৰা হৈছে as India's Sherpa Rupsi Airport built under RCS Udan scheme recently started its operation. It is a new airport of Assam located in which district? To etu amar Ahomot notunকৈ এটা airport open কৰা হৈছে Rupsi Airport. এটো আমাৰ কোনখন জিল্লাত আছে অসমৰ এয়া আছে থুবৰি Option A. Assam government recently decided to grant compulsory leave every year to police personnel from the rank of constable to sub-inspector to visit their homes. What is the duration of leave? Amar Assam government recently eta ki announce korisile je jikhini amar police কৰ্মকাৰী আছে কনস্টেবলৰ পৰা সাব ইন্সপেক্টৰ লৈকে তো তেখেতসকলে নিজৰ ঘৰলৈ যাব পাৰিব লিভ পাব কম্পালসৰি লিভ এটা তেখেতসকলে পাব কিমান দিনৰ কাৰণে পাব এয়া হৈছে অপচন সি 1 মান্থৰ কাৰণে পাব ওকে ইম্পৰ্টেন্ট কোৱেশ্চন হয় এটো পৰীক্ষাৰ কাৰণে Who laid the foundation stone of Tamulpur Medical College and Hospital in Assam? Amar Tamulpur jikhon medical college banai থকা হৈছে ইয়াৰে উদ্ঘাটন কোনে কৰিছিল ফাউন্ডেশনৰ দিনাখন কোন আহিছিল ইয়াতে তেখেত হৈছে অমিত শাহ
Assam government has laid the foundation stone of a bamboo industrial park at which of the following location? এখন আমাৰ অসমত বনোৱা হ'ব bamboo industrial park কত বনোৱা হ'ব এয়া বনোৱা হ'ব মান্দাৰদিছা কোনখন জিলাৰ হয় এখন এই জায়গাটো ডিমা হাছাওত আছে ঠিক আছে Who has been appointed as the brand ambassador for Bandhan Bank of Assam? Bandhan Bank. Amar Assamor Bandhan Bank tour brand ambassador hisabe kak appoint kora hoise? Eya hoise Zubin Gargok appoint kora hoise as a brand ambassador for Bandhan Bank of Assam. Ministry of Environment, Forest and Climate Change has recently notified the area of which wildlife sanctuary as an eco-sensitive zone in Assam. Amar Environment, Forest and Climate Sensitive Ministry ase etue amar Assamor ekhon wildlife sanctuary ki hoise area to কি হিচাপে ঘোষণা কৰিছে ইকো সেনসিটিভ জোন হিচাপে ঘোষণা কৰিছে কোনখন ওয়াইল্ডলাইফ স্যাংচুয়ারি এখন হৈছে অপশন সি দীপৰ বিল And the last question for today's class is Sirahua wetland is located on which national park এইটো কত আছে Sirahua wetland এইটো কোনখন ন্যাশনাল পার্কৰ অন্তৰ্গত হয় এয়া হৈছে কাজিৰঙা ন্যাশনাল পার্ক ঠিক আছে তো এইখিনি আছিল 150 most important current affairs questions for the exam Assam Police SI তো ভিডিওটো ইয়াতে কমপ্লিট হল সো এক্সাম পালেহি ভালকে দিব সকলো এক্সাম অল দা ভেৰি বেষ্ট ফৰ ইয়োৰ এক্সাম কেনে পালে ভিডিওটো আপোনালোকৰ ফিডবেক বিলাক কমেন্ট সেকশনত আমাক জনাব আৰু আমাৰ ইবুক তিনিখনৰ লিংক তলৰ ডেসক্ৰিপচন বক্সত দিয়া আছে যদি আপোনালোকে লব বিচাৰে লব পাৰে আৰু লিংকত পেমেন্ট হোৱাৰ পিছত যদি পিডিএফ ডাউনলোড হোৱা নাই তেনেহলে আমালৈ WhatsApp কৰিব এইটো নম্বৰত আৰু যদি তিনিওখন আপোনালোকে একে লগত লব বিচাৰে তাৰ কাৰণে স্পেশাল ডিসকাউন্ট এটা আছে অধিক জানিবৰ বাবে আমালৈ WhatsApp কৰিব ওকে So that's all for today. If you liked the video, please like, share and subscribe our channel and press the bell icon for further updates of our video. Till then, keep learning, keep sharing. Jai Hind.